নতুনকৈ খোলা ইউটিউব চেনেল ৰিম্পি এণ্ড চিম্পিছ ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ কাৰণে এটা ৰেচিপি লৈ আহিছোঁ। কেনেকৈনো ঘৰতে ৰেষ্টুৰেণ্টৰ নিচিনাকৈ অতি সাধাৰণভাৱে schezwan চিকেন বনাব পাৰি, তাৰে এটি ৰেচিপি মই আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব, আমাক আঁকোৱালি ল'ব, আমাক মৰম দিব। তেন্তে আহকচোন আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত মই অলপমান বনলেছ চিকেন লৈছোঁ। ইয়াত এতিয়া 2 টেবুল স্পুন ৰাইচ পাউডাৰ ঢালি লৈছোঁ। এতিয়া মই ইয়াতে নিমখ দিম। নিমখ সকলোৱে নিজৰ সোৱাদ অনুসৰি দিব। এতিয়া ইয়াতে মই কৰ্ণফ্ল'ৰ পাউডাৰ 2 টেবুল স্পুন লৈছোঁ। 1 টেবুল স্পুন এতিয়া দিম আৰু 1 টেবুল স্পুন পিছত গ্ৰেভি বনাওঁতে দি দিম। আৰু এতিয়া মই অলপমান ৰেড চিলি পাউডাৰ লৈছোঁ। এতিয়া এটা কণী ইয়াতে ভাঙি দিম, তেতিয়া গোটেই মাংসখিনি ধুনীয়াকৈ মিক্স হৈ যাব। এয়া দেখিছে নহয়, মই ভালকৈ সানি লৈছোঁ গোটেইখিনি মিক্স কৰি। এতিয়া মই এইখিনি আধা ঘণ্টাৰ কাৰণে মেৰিনেট কৰি থৈ দিম। এতিয়া মই এখন কেৰাহীত অলপমান তেল লৈছোঁ। তেল অলপমান বেছিকৈ লৈছোঁ, যিহেতু মাংসখিনি মই ফ্ৰাই কৰিব লাগিব। এতিয়া তেলখিনি গৰম হোৱাত চিকেনৰ পিচখিনি এক পিচকৈ দি দিম আৰু চিকেনখিনি ব্ৰাউন কালাৰৰ নোহোৱালৈকে অলপ ভালকৈ ভাজি ল'ম। এয়া দেখিছেনে, চিকেনখিনি কি ধুনীয়াকৈ ব্ৰাউন কালাৰৰ হৈ গৈছে। এতিয়া মই এই চিকেনখিনি এখন প্লেটত টিশ্যু পেপাৰৰ ওপৰত কাঢ়ি ল'ম, যাতে এক্সট্ৰা যিখিনি অইল আছিলে সেইখিনি যাতে কাট খাই যায়। এতিয়া ইয়াতে মই এখন পেনত অলপমান তেল লৈছোঁ। তেলখিনি ভালকৈ গৰম হ'ব দিছোঁ। ইয়াতে মই 5 টুকুৰা নহৰু সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই নহৰুখিনি ভালকৈ ভাজি দিম। এয়া নহৰুখিনি ভাজ খাইছেই। এতিয়া মই ইয়াতে টমেটো কেচাপ দিম। এতিয়া schezwan চচ দিম। এতিয়া মই চয়া চচ আন্দাজমতে দিম। তাৰপিছত এতিয়া ভালকৈ লৰাই দি অলপমান ৰেড চিলি পাউডাৰ ঢালি দিম। তাৰপিছতে এতিয়া মই অথনি যে কৰ্ণফ্ল'ৰ পাউডাৰখিনি আছিলে, সেই কৰ্ণফ্ল'ৰ পাউডাৰখিনিৰ লগত পানী দি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। এতিয়া মই এইখিনি ঢালি দিম। ঢালি ভালকৈ লৰাই দিছোঁ। এতিয়া এটা কাপেৰে একাপ পানী দি অলপমান এটা উতল অহালৈকে ৰৈ দিম। এটা উতল আহিলে এতিয়া মই চিকেনখিনি ইয়াতে ঢালি দিম। ঢালি মই ধুনীয়াকৈ এতিয়া মিক্স কৰি দিম, লৰাই দিম। লৰাই অলপ সময়ৰ কাৰণে এতিয়া মই ঢাকি দিম আৰু তাৰপিছতে চিকেন ৰেডি হৈ যাব, যেতিয়া গ্ৰেভিটো নাইকিয়া হৈ যাব। এয়া আমাৰ schezwan চিকেন ৰেডি হৈ গ'ল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। বাই বাই।